নমস্কাৰ বন্ধুসকল এমএলডি এডুকেশ্যনৰ আজিৰ ভিডিঅ'টোত আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ বন্ধুসকল অসম পুলিচত কেনে ধৰণৰ প্ৰশ্ন আহে বা আগৰ এক্সামবোৰত কেনে ধৰণৰ প্ৰশ্ন আহিছিল সেই সম্পৰ্কে আজি আমি ডিসকাস কৰিবলৈ ওলাইছোঁ আৰু ইয়াত আমি আজি যিসমূহ প্ৰশ্ন আলোচনা কৰিম এই আটাইবোৰ প্ৰশ্ন অসম পুলিচত আহি গৈছিল গতিকে আপোনালোকে খুব মনোযোগেৰে ভিডিঅ'টো চাব প্ৰশ্নকেইটা মনোযোগেৰে শুনাৰ পিছত নিশ্চয় আপুনি যি নেক্সট অসম পুলিচৰ ৰিটন এক্সামত বহিব আপোনাৰ বাবে গোটেই প্ৰশ্ন উত্তৰবোৰ সহজ হৈ পৰিব বন্ধুসকল এনে ধৰণৰ প্ৰশ্নবোৰ কেৱল অসম পুলিচতে নহয় অসমৰ যিকোনো বিভাগৰ এক্সামবোৰত আচলতে এনে ধৰণৰ কুৱেশ্যনসমূহ আহি থকা দেখা যায় তেন্তে বলক আমি এতিয়া দেৰি নকৰি প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰাৰ দিশে আগবাঢ়ো প্ৰথম প্ৰশ্ন অসমৰ প্ৰথম ৰজা কোন আছিল মই মাত্ৰ 3 সেকেন্ড সময় এটা গ্যাপ ৰাখিম এনসাৰটো কোতে যাতে আপুনি এবাৰ ভাবিব পাৰে এনসাৰটো এনসাৰ মহিৰংগ দানৱ নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ জন্ম কেতিয়া হৈছিল এনসাৰ 1917 চনত নেক্সট কোৱেশ্চন খৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল এনসাৰ 1671 চনত কোৱেশ্চন নম্বৰ 4 ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিৰ নাম কি এনসাৰ সৰ্বপল্লী ৰাধাকৃষ্ণ বন্ধুসকল মই আৰু অপচন দি থকা নাই যাতে সোনকালে আপোনালোকে এনসাৰবোৰ কম পায় অপচন দি দীঘলীয়া কৰা নাই নেক্সট কোৱেশ্চন ভাৰত পাকিস্তানৰ সীমান্তক কি বুলি জনা যায় এনসাৰ ৰেড ক্লিফ লাইন কোৱেশ্চন নম্বৰ 6 অসমৰ মুঠ মাটি কিমান এনসাৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল এনসাৰ 1942 চনত এই প্ৰশ্নবোৰ মই আগৰ ভিডিঅ'সমূহতো আলোচনা কৰিছোঁ আপোনালোকে চাব পাৰে ঠিক এনে ধৰণৰ প্ৰশ্ন গোটেইবোৰ নেক্সট কোৱেশ্চন কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল এনসাৰ 1913 চনত নেক্সট কোৱেশ্চন অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল এনসাৰ ৰবাৰ্ট ব্ৰুছে এই কুৱেশ্যনবোৰ মই আগতে আলোচনা কৰিছোঁ নেক্সট কুৱেশ্যন প্ৰহ্লাদ চৰিত্ৰৰ ৰচক কোন এনসাৰ হেম খৰস্বতী কুৱেশ্যন নম্বৰ 11 অসমৰ ৰাজ্যিক প্ৰাণী কি এনসাৰ এশিঙীয়া গড় নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধান কেতিয়া গৃহীত হৈছিল এনসাৰ 26 নৱেম্বৰ 1949 চনত নেক্সট কুৱেশ্যন পলাশী যুদ্ধ কেতিয়া হৈছিল এনসাৰ 1757 চনত কুৱেশ্যন নম্বৰ 14 অৰ্জুন বঁটা কিহৰ সৈতে সম্বন্ধিত এনসাৰ ক্ৰীড়াৰ সৈতে আপোনালোকে এটা কাম কৰিব বঁটাবিলাক ক'ত কেনেকৈ দিয়া হয় কোনটো বিভাগত কি বঁটা দিয়া হয় গোটেইবোৰ চাই ল'ব যিকোনো তাৰ পৰা এটা কুৱেশ্যন আহিবই নেক্সট কুৱেশ্যন লাক্ষাদ্বীপৰ ৰাজধানী কি এনসাৰ কাভাৰাত্তি ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীৰ নাম আপোনালোকে জানি থ'ব কিয়নো ভাৰতৰ যিকোনো ৰাজ্য এখনৰ ৰাজধানীৰ নাম লিখা কিন্তু আহে যেনে অৰুণাচলৰ ৰাজধানী ইটানগৰ অসমৰ ৰাজধানী দিছপুৰ এনে ধৰণে আপোনালোকে জানি থওক নাজানে যদি মই মোৰ পিছৰ ভিডিঅ'ত এটা এনে ধৰণৰ ভিডিঅ' আগবঢ়াম নেক্সট কুৱেশ্যন অসমৰ প্ৰথম চাহ খেতিয়ক কোন এনসাৰ মণিৰাম দেৱান কুৱেশ্যন নম্বৰ 17 আহোমৰ শেষ ৰাজধানী কি আছিল এনসাৰ যোৰহাট আহোমৰ প্ৰথম ৰাজধানীখনৰ বিষয়ে আপোনালোকে জানি থোৱাটো ভাল আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত কিয়নো আমি অসম পুলিচত 2017 চনত অহা পেপাৰখন ডিসকাস কৰি আছোঁ যেহেতু সেয়ে এবাৰ যদি আপোনাক
আহোমৰ শেষ ৰাজধানী সোধে নেক্সট বাৰ তাক অকণমান চেঞ্জ কৰি আহোমৰ প্ৰথম ৰাজধানীখনৰ কথা সুধিব পাৰে গতিকে আপোনালোকে প্ৰথমৰটো জানিব লাগিব শেষৰটো জানিব লাগিব এইবোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত পৰে নেক্সট কুৱেশ্যন দিহিঙীয়া ৰজা বুলি কাক জনা যায় এনচাৰ চুহুংমুঙক কুৱেশ্যন নম্বৰ 20 প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি এনচাৰ দৈনিক বাতৰি কুৱেশ্যন নম্বৰ 21 অসমৰ লোকসভাত মুঠ আসনৰ সংখ্যা কিমান এনচাৰ 14খন মনত ৰাখিব নেক্সট কুৱেশ্যন বন্দে মাতৰম গীতটোৰ ৰচক কোন এনচাৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায় নেক্সট কুৱেশ্যন মাধৱদেৱৰ জন্ম ক'ত হৈছিল এনচাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত কেতিয়াবা অকল অপশ্যনত লেটেকু পুখুৰী বুলিও থাকিব পাৰে তেন্তে আপোনালোকে লেটেকু পুখুৰীত অপশ্যনত লিখিব লাগিব নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত জীয়া ভৰালী নদী অৱস্থিত এনচাৰ শোণিতপুৰ জিলাত অসমৰ নদীসমূহৰ বিষয়ে অকণমান আপোনালোকে চাই যাব লগতে অসমৰ পৰ্বতসমূহৰ ওপৰতো অকণমান চাই যাব নেক্সট কুৱেশ্যন নামঘোষা কোনে ৰচনা কৰিছিল এনচাৰ মাধৱদেৱে নেক্সট কুৱেশ্যন প্ৰথম আহোম ৰজা কোন আছিল এনচাৰ চুকাফা যদি প্ৰশ্ন হয় অসমৰ প্ৰথম ৰজা কোন আছিল তেতিয়া আপোনালোকে ক'ব লাগিব মহিৰংগ দানৱ আৰু যদি অসমৰ প্ৰথম আহোম ৰজা বুলি উল্লেখ থাকে অৰ্থাৎ আহোম ৰজা বুলি যদি উল্লেখ থাকে তেন্তে আপোনালোকে চুকাফা বুলি এনচাৰটো লিখিব লাগিব নেক্সট কুৱেশ্যন স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল এনচাৰ ৰাজঘাট এই ৰাজঘাট অৱস্থিত নতুন দিল্লীত আৰু স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল 2014 চনত মোৰ বিশ্বাস আপোনালোকে এটা চমু আভাস পাইছে যে অসম পুলিচৰ জিকে পাৰ্টত কেনেধৰণৰ প্ৰশ্ন আহিব আপোনালোকে ভয় খাব নালাগে একো চিন্তা কৰিব নালাগে প্ৰশ্নবোৰ একেবাৰে চিম্পুল আহে মাথো অকণমান অধ্যয়ন কৰক আৰু কেনেধৰণৰ কমন কুৱেশ্যন আহিব সেই কমন কুৱেশ্যনসমূহ মোৰ অন্য ভিডিঅ'সমূহত মই ডিছকাছ কৰিছোঁ আৰু মোৰ অন্য ভিডিঅ'সমূহত মাধৱদেৱৰ ওপৰত বা শংকৰদেৱৰ ওপৰত বা এছাম হিষ্ট্ৰীৰ ওপৰত যিবোৰ কুৱেশ্যন আলোচনা কৰিছোঁ ঠিক 17 চনৰ পেপাৰখনতো তেনেকুৱা কুৱেশ্যনবোৰে আহিছে আপোনালোকে মোৰ ভিডিঅ'ত গৈ চাব পাৰে আৰু 2017 চনৰ পেপাৰখন মই এইকাৰণেই ডিছকাছ কৰিছোঁ যে এইখন পেপাৰৰ পৰা এইবাৰ নতুনকৈ আহিবলগীয়া অসম আৰক্ষীৰ যি পৰীক্ষা হ'ব নিযুক্তিৰ ক্ষেত্ৰত এই পৰীক্ষাত ইয়াৰ পৰা কমন পৰাৰ চান্স আছে আৰু মই পূৰ্বৰ পৰাই মোৰ চেনেলটোত যিবোৰ প্ৰশ্ন উত্তৰ দি ৰাখিছোঁ তাৰ পৰাও কমন পৰিব আপোনালোকে গৈ এবাৰ চেনেলটোত প্ৰশ্ন উত্তৰবোৰ চাই ল'ব আশা কৰোঁ এই 27টা প্ৰশ্নৰে আপোনাক যি এটা আভাস দিলোঁ কেনেধৰণৰ প্ৰশ্ন আহে তাৰ পৰা নিশ্চয় আপুনি উপকৃত হ'ব আৰু ভিডিঅ'টো দীঘলীয়া নকৰি শেষত আপোনাৰ পৰা এটা ছাবস্ক্ৰাইব আৰু লাইক পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ ধন্যবাদ লগ হ'ম পুনৰ অন্য এটা ভিডিঅ'ত